মেৰাপানী চাওদাং পথাৰ মাধৱপুৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱকে সদ্য ঘোষিত নিযুক্তি পৰীক্ষাত সফল বাছনিৰে ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰিছে। ভাৰতীয় সেনাবাহিনী ষ্টাফ চিলেকশ্যন কমিশ্যনৰ অধীনত এইগৰাকী যুৱকে CRPFত নিযুক্তি লাভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে নিযুক্তি লাভ কৰা যুৱকগৰাকী হ'ল চাওদাং পথাৰৰ মাধৱপুৰৰ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰাজীৱ দাস। সেয়েহে আজি স্থানীয় ৰাইজৰ লগতে ৱাৰ্ড সদস্য সুমি দাসেও এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, মেৰাপানী নিউজ নেটৱৰ্ক। যেহেতু নেকি আমাৰ এই দুখীয়া নিচলা ল'ৰা ছোৱালীবোৰে এটকাও উৎকোচ নিদিয়াকৈ স্বচ্ছভাৱেৰে যি নিযুক্তি পাইছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ তেখেতলোকক, আৰু আমিও বহুত আনন্দ পাইছোঁ। আৰু যাতে এই প্ৰচেষ্টাৰে অনাগত দিনবোৰতো আমাৰ ল'ৰা ছোৱালীবোৰে উপযুক্তভাৱে নিযুক্তি পায় তাৰ কাৰণে মই চৰকাৰলৈ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। হয়, মই মোৰ ল'ৰাই আজি চৰকাৰী চাকৰি প্ৰাপ্ত হৈছে, আৰু মই ভবা নাছিলোঁ যে মোৰ ল'ৰাৰ এনেকুৱা এখন ভাগ্য হ'ব বুলি, কিন্তু আজি ভাগ্য উদয় হৈছে। প্ৰভু ভগৱন্তৰ ওচৰত মই বহুত প্ৰাৰ্থনা জনাইছিলোঁ, আৰু সেয়েহে তেওঁৰ কৃপাতে আজি মোৰ ল'ৰা চাকৰি প্ৰাপ্ত হৈছে। আৰু গাঁৱৰ যিসকল মোৰ ৰাইজ আছিলে সকলোৰে আশীষ বিচাৰি মই ল'ৰাক আগবাঢ়িবলৈ প্ৰাৰ্থনা জনাইছিলোঁ। সেয়েহে সকলোৱে উৎসাহো দিছিলে, আৰু সেইমতে ল'ৰাই আজি এটা সুন্দৰ পৰিৱেশত থাকি, দুখীয়া হ'লেও আমি সুন্দৰ পৰিৱেশত থাকি পঢ়া শুনা কৰি তেওঁ যি কষ্ট কৰিলে, কৰি পেলাই আজি সেই কষ্টৰ ফল আজি তেওঁ ভুগিছে, আৰু তেওঁ ভাগ্যখন উদয় হৈছে। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সমূহ আমাৰ মন্ত্ৰী মদুগৰসকলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ এই যুৱক যুৱতীসকলৰ সংস্থাপনখিনিয়েই আমাৰ দেশখন আৰু উন্নত কৰিব বুলি মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু মই ক'বলগীয়া আৰু বিশেষ নাই, হ'লেও মোৰ জীৱনত আজি মই বহুত আনন্দিত হৈছোঁ, আৰু মোৰ ল'ৰাই গোটেই মোৰ যে পৰিয়াল আৰু ঘৰখন লগতেই গাঁওখনো আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। হয়, মা পাপাই যিখিনি কষ্ট কৰি মোক লালন পালন কৰিলে, মোৰ যি সাধ্য মা পাপাক যি দিব লাগে সেইখিনিতো দিব পৰা নাই। তাৰ বাহিৰে যি অকণ পাৰোঁ তাকে দিছোঁ, আৰু মা পাপাক সুখী কৰিবলৈ বিচাৰিছোঁ। তাতকৈ আৰু কি ক'ম নো।